সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে এটি খুব সুন্দৰ আবেলিৰ খাব পৰা ভেজিটেবল স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ। ভেজিটেবল চপ। কেৰাহী গৰম কৰি তাত সৰিয়হৰ তেল দি তেলখিনি ভালকৈ গৰম হ'লে আদা নহৰুৰ পেষ্ট, কেঁচা জলকীয়া আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ একেলগতে গাজৰখিনি দি খুব ভালকৈ ভাজিব লাগিব। এতিয়া তাত ৰুকি লোৱা বিট এফাল দি দিব লাগিব আৰু বিটখিনি দিও ভালকৈ মিহলাই ল'ব। এতিয়া বইল কৰি লোৱা আলু দি দিব লাগিব আৰু আলুখিনি দিয়াৰ পিছত ভালকৈ আটাইখিনি মিহলাই ল'ব। এতিয়া সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব। জলকীয়া গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু কাটি লোৱা ধনিয়া পাত দি ভালকৈ মিহলাই ল'ব। তাৰপিছত এটা বাটিত উলিয়াই ল'ব আৰু তাত কৰ্ণফ্ল'ৰ মিহলাই ল'ব লাগিব। ভালকৈ মিহলাই লোৱা হ'লে চপৰ আকৃতি দি ল'ব লাগিব। আপোনালোকে যেনেকুৱা ধৰণৰ শ্বেপ দিব বিচাৰে ঠিক তেনেকৈ চপবোৰ বনাই ল'ব। এতিয়া এটা বাটিত বিস্কুটৰ গুড়ি লৈ ল'ব আৰু বিস্কুটৰ গুড়িত বনাই লোৱা চপবোৰ লেটিয়াই ল'ব আৰু তাৰপিছত গৰম তেলত ভাজিব লাগিব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া গৰম তেলত 2-3টাকৈ দি ভাজি ল'ব। আটাইখিনি ৰঙচুৱা কৰি ভাজি ল'ব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ' লৈ। আজিলৈ আহিলোঁ। ধন্যবাদ।